দেখিছেই নহয় চবেই কাপোৰ কানি ভৰালোঁ ভৰাই ৰুমৰ পৰা ওলালোঁ। আজি আমাৰ ছেকেণ্ড গেমটো আছে ধুবুৰীৰ লগত, যদি জিকো থাকিব পাম, যদি হাৰো মাজুলী যাবগৈ লাগিব। তাৰপিছতে চেঙেলীয়ে আজি ঠাণ্ডা এটা খোৱালে, এটকা এটা খৰচ নকৰাজনী আজি কেনেকৈ 25 টকা এটা খৰচ হ'ল মই আচৰিত পাইছোঁ। তাৰপিছতে আমাৰ ছোৱালীৰ খেল হৈছিলে কিন্তু দেখুওৱা নহ'ল। অলপ পাছত আমাৰ মাজুলী আণ্ডাৰ 17 ল'ৰাৰ খেল হৈছিলে, সেইকাৰণে ক'ৰ্টলৈ গ'লোঁ, গৈ খেল চালোঁ। খেল চাই হোৱাৰ পাছতেই এনেকুৱাকৈ মানে সৰু সজাই ষ্টেডিয়ামত ডাঙৰকৈ ধুমুহা হ'ল নহয়, দেখিছে নহয় কিমান ডাঙৰ, মানে বালি ধুমুহাৰ নিচিনা হ'ল। তাৰপিছত মানুহকেইটা দৌৰা দফৰা কৰা লাগি গ'ল, সিফালৰ পৰা সিফাল সিফালৰ পৰা সিফাল, চব মানে এনেকুৱা ডাঙৰ, আপোনালোকক ক'ব পৰা নাছিলোঁ যে ইমান ডাঙৰ হ'ল বুলি ধুমুহাটো। অলপ সময়ৰ পাছতেই আকৌ বৰষুণ দিয়া ষ্টাৰ্ট হ'ল। বৰষুণো কিন্তু সৰু বৰষুণ হোৱা নাছিলে, ডাঙৰকৈ হৈছিলে অলপ। তাৰপিছতেই অলপ শান্ত হ'ল। শান্ত হোৱাৰ পাছতেই আমি কেইজনী চাহ খাম বুলি চাহ খাবলৈ গ'লোঁ। দেখিছে নহয় চব তিতিয়া তম্বু ভাঙি দিলে ধুমুহা। তাৰপিছত আমি চাহ খালোঁ। চাহ মানে আজি দুকাপ খাম বুলি ভাবিলোঁ, সেইকাৰণে দুকাপ খালোঁ, কাৰণ মানে আজি মই ভাত নাখালোঁ দিনত। তাৰপিছত আমি বাথৰুমলৈ যাওঁতে সাংবাদিকজন লগ পালোঁ। সাংবাদিকজনে মাজুলীৰ ৰিজাল্ট কেনেকুৱা হৈছে সুধিছিলে, মই ক'লোঁ। তাৰপাছতেই আমি দেখুৱাইছোঁ আৰু এইখিনিলৈ আমি অলপ ফুৰিব ওলাই আহিলোঁ, মানে আজি লাষ্ট যিহেতু সেইকাৰণে। অলপ পাছত 5:30 বাজি গ'ল, বাছো আহিলে বুলি কোৱাৰ কাৰণে আমি মেইন ৰাস্তালৈ ওলাই গ'লোঁ। মানে যিহেতু 3 দিন আমি ইয়াত থাকিলোঁ ন, মানে ভাল লাগিছিলে, সোনকালে যাবলৈ মন যোৱা নাছিলে, তথাপি যাবইতো লাগিব কাৰণ গেমটো ভাল নহ'লেই। তাৰপাছতেই আমি বাছত উঠিলোঁ। বাছত আকৌ কিডনাৰ এজনী উঠিছিলে, দুৰ্বলে আকৌ কিডনাৰ এজনীক দেখি ভয়তে আকৌ লাষ্টৰ ফালে দৌৰ মাৰিলে, তাতে থাকিলেগৈ। অলপ সময়ৰ পাছতেই চবেই সোৱাদ লাগি গ'ল, যিহেতু ময়ো বহুত হৈ গৈছিলে সেইকাৰণে। তাৰপিছতেই নগাঁৱৰ আমনিতে চবেই খানা খাবলৈ নামিলে, মোৰ ভোক নলগাৰ কাৰণে মই নানামিলোঁ। এতিয়া ৰাতিপুৱা 5:30 বাজি গ'ল, চবেই মানে প্ৰায় শুয়ে আছিলে। তাৰপিছতে মই গৈ পংকজদাহঁতক উঠালোঁ। উঠাৰ পাছতে নামি বাছত মানুহে নাইকিয়া হৈ গ'ল, অকল কমলাবাৰীৰ ল'ৰা ছোৱালীকেইটাই আছেগৈ। পাছত আমাৰো নমাৰ সময় আহি গ'ল, আমিও নামিলোঁ। কমলাবাৰী চাৰিআলিৰ পৰা আমি কেইজনীয়ে খোজকাঢ়িয়ে ঘৰলৈ আহি গ'লোঁ। আজিলৈকে ইমানতে আহিছোঁ দেই।